আমাকাল লাগা নিচাটো বিচি নিচিনা লাগিছে যিটো খুব পালাচ্ছে হ্যাঁ নিমিত্তে বিচি নিচা লাগিছে গাতে বেচি নিচা লাগিলে তালিমি মাগতে বিচি মনত পড়েও তোমার কান কি নিচিনা মানুষ আছে আমার লাগা নাগা মানুষ তুই তিনিটা মাইকি রাখিছে তোমার লাগা একটা মাইকি নিমিত্তে চপ চারি দিছে তোমার লাগা মরিলে কোন লাগা রাজা হবলে আছি ও তালিমি মাগতে মন পুরা চমকে নিচাটো একেবারে চারি কিনে যাইছে থাইকে নিচিনা পাহরিব তালিমি লাগা দেখাতে একদম মাগ নিচিনা আছে তালিমি লাগা কত যাইছে তাকে ঘরতে দেরে গেছে তাইখন পানীয় মনিবনি মধ্যে নদীতে যাইছে তাইখন ডাঙর হয়ে যাইছে তো সেই নিমিত্তে বেছি দেরি হলে মনতে বেছি ভাবনা লাগে বেশি ভাবনা নকরিবি তো লবে লবে জুলবে বেশি নিদিবি তো গাতে বেছি নিচা লাগিলে তোমার খান লগতে ইটো সঙ্গতে কি রকমে যাব ওই আরে তাইকে কাংতে পতা বলে কি নিচিনা ভাবিছে এই নিচিনা কথাতে বেছি ভাবো নালাগে Ya. Ya. Taikan aise. কি লিখিছে কবিতা আইবি না তোমার কান বি নাকি বলে আছে ইয়া আইবি আইয়া তাই করলো মানে খুব দুনিয়ার একটা মানুষ আইছে ওই কোন দুনিয়া চাও আইবে বইবি তো বইবি না বইবি ওই তুলবা ভাঙ্গে কোন ভিতরে যাইছ খরচ যাবে আমি ঘৰত যাব যাই কেনে আকৌ আহিব হ'ব যোৱা পিতত তালি কাবি লবি না মোক দিবি তো লবি তোমাকে কোন জায়গা পৰা আহিছো বৈহামত ঘৰ দেখো নৈ পাৰো দূর আছে না তোমার লাগা ঘরতে কিমান লাগা মানুষ থাকিছে মোৰ ঘৰত কোনোৱে নাই মই অকলশৰীয়া অকলে লাগিছে আমাকে লাগাত তাগতে থাকিবি ভয় পাবলে নাই তো কি ভয় পাবলে আছে বন্ধন আমার সঙ্গতে রাজা আছে একটু ভয় পাবলে নাই তো ওই জিন্দি আইবি তো ওই বইবি তো এইটো কি আছে ও বাবা এইটো
বহুমান আছে আজি জংঘল বেড়াই কেনে ভাল চিকার পাইছে শিকার বাবা তাই কান উনিছে তো ভিতরে তো কিনা মাংস দিবি আৰু তাইকে কবি মিঠুক নিমিতা জোৱালি বলে হব বাবা হব যাবি মিঠু তোমার কোন থাকিবে আমি একটা দুসরা কাম নিমিত্তে পেলে চাংতে যাব ওই নকটেল তোমাকাল জাতিগানৰ লগতে কথা হৈ কিনে থাকিবি আমি লগা এই দুজনে কামতে অলপ বেৰাই কিনে আহিব হব বাবা হব ওই জেন্টে তালিমে মাছটো পিটাই কিনে ৰাখিবি দেই আমি লগা জাতিগানৰ লগতে কাবলে আছে হ'ব হ'ব ওই জাতি তাকিবি মই পাবলে নাই তো তাকিবি হব থাকে তুমি লগা কোন কোন আছে ঘৰতে মোৰ ঘৰত কোনোৱে নাই মই অকলশৰীয়া একো ভাবনা কৰিব নাই তো আমাৰ লগা চাংতে তাকিবি কাপি ভৰ্তি পাবি ভয় কৰিবলৈ কি আছে চাওঁ কিমান দিন থাকিব পাৰো জাতি কাবিচোন অলপ কাবি তো ইটা লাগিলে মনতে যিমান লাগা দুখ থাকিছে মনতে পৰিবলে নহৈছে তো মনতে খুব ফূৰ্তি নিচিনা লাগিব ইমান ধুনীয়া লগা মানুহটো নিচিনা বেছি কথা নকৈছে মনটো মাৰি কেনে আছে অলপ হাঁহি কেনে থাকিবি না কোবাই হাঁহি কেনে থাকিবি অলপ হাঁহি কেনে থাকিবি তো ইমান মন মাৰি থাকেনে অলপ হাঁহি কেনে থাকিবি না বহুত বেছি ফূৰ্তি পাইছে না বিচি আইছে তোমালোকৰ মৰমেৰে মোক হাঁহিবলৈ বাধ্য কৰাইছে দুখৰ কলীয়া ডাৱৰ যেন আঁতৰি গৈছে মই খানটো একটা কথা পাহৰি যাইছো কি কৰিছো আমি জাতিগান পাৰা নাম জানা নাই তো তাই কানে কি নিচিনা কথা পাতিব তোমাৰ খান নাম কি থাকিছে কবি না তোমালোকে মোক ককাই বুলি মাতিবা ককাই ককাই ওই ককাই আমাৰ লগা চাঙতে কইনাক বিহু আছে তুমি কান নাচিব লাগিব তুমি কান নাচিব লাগিব ককাই কি নাচিব লাগিব ককাই এটা কথা কবলৈ আছে তো কোৱাচোন কি কথা মইতো জিন্তিকে ভাল পাই তাই বি মোকে ভাল পায় বৰ ভাল কথা অহা তলতে মইতো তাইক ল'বলৈ ভাৱনা কৰিছে বৰ ভাল কথা বিয়া হ'ব খুব ভাল লাগিব 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 অলৰেডি একটা চাল আছে তুমি কান চাঙতে থাকিবি বনি নিচিনা মৰম পেলাবি বেলেগ মৰম নিবিচাৰিবি আকৌ কোনো চিন্তা কৰিব নালাগে আমি পাহাৰ ভৈয়াম ককাই ভাই আৰু আমি সদায় ককাই ভাই নিচিনাকৈ থাকিম তুই লাগা বয়াম পাহাৰ লাগা তোৰে মোৰে চাঙতে নাই ডৰ ভয়
জয়মতীক বৰচোৱালৈ অনা হৈছেনে? হৌৱা চাওদাংহঁতে লৈ আহিছে। আজি দেখা যাব জয়মতীয়ে গিৰিয়েকৰ কথা কয় নে নকয়। কোনো চিন্তা নকৰিব স্বৰ্গদেউ, যিকোনো উপায় অৱলম্বন কৰি হলেও গদা পানী বাতৰি উলিয়াম। কুঁৱৰী জয়মতীক সন্মানেৰে বৰচোৱালৈ অনা হৈছেনে চাওদাং বৰুৱা? চাওদাং পঠুৱাই অনাটোৱেই অসন্মান কৰা হ'ল। বৰ চৰা সিদ্ধান্ত মতেহে চাওদাং পঠোৱা হৈছিল। স্বৰ্গদেউ, এতিয়া আমি মূল কথালৈ আহোঁ। জয়মতীক গদাপানীৰ বিষয়ে সোধা যাওক। কৈ দিয়া জয়মতী, কৈ দিয়া তোমাৰ গিৰিয়েৰা কলৈ গ'ল? মই নাজানো স্বৰ্গদেউ ঈশ্বৰ। মই এষাৰ কথা জানিব পাৰোনে? কি কথা? সোনকালে কোৱা। বংগহৰদেউক কিয় বিচৰা হৈছে? তেখেতৰ অপৰাধ কি? এই কথা জানিবৰ তোমাৰ নাই প্ৰয়োজন জয়মতী। মই সুধিছো স্বৰ্গদেউ ঈশ্বৰক, আপুনি উত্তৰ দি মিছাতে সময় নষ্ট নকৰিব ডাঙৰীয়া। জয়মতী, তুমি এনেকৈ ৰাজ বিষয়াৰ লগত তৰ্ক কৰাটো উচিত হোৱা নাই। জয়মতী, তুমি সোনকালে গিৰিয়েৰৰ কথা কৈ নিবিঘ্নে ইয়াৰ পৰা যাব পাৰা, নহলে কিন্তু তোমাক নাৰী বুলি সন্মান কৰা নহব। চাওদাং পঠাই প্ৰথমতে অসন্মান কৰিলে, এতিয়া আকৌ নাৰীৰ কি সন্মান ডাঙৰীয়া? জয়মতী, কৈ দিয়া জয়মতী, কৈ দিয়া তোমাৰ গিৰিয়েৰা কলৈ পলুৱাই পঠালা? তোমাৰ বুদ্ধিৰে যে গদাপানী পলাই গৈছে সি নিশ্চিত। এতিয়াও সময় আছে জয়মতী, গিৰিয়েৰৰ কথা কৈ দিয়া, নহলে কাৰ মুখৰ মাত কেনেদৰে উলিয়াব লাগে এয়া এই লালুক খোলা বৰফুকনে ভালদৰে জানে। কিন্তু জয়মতী, কোঁৱৰৰ কথা কৈ নিজক বচোৱা জয়মতী, নিজক বচোৱা। আই জয়মতী, গদাপানীৰ কথা কিবা জানা যদি কৈ দিয়া। আই মিছাতে মিছাতে এনেদৰে শাস্তি খাব নালাগে। জয়মতী, গিৰিয়েৰৰ কথা কৈ দে, নহলে চাওদাং হতুৱাই তোক দৈহিক শাস্তিৰ ব্যৱস্থা কৰা হ'ব। পেটিক কাটকে বা মাৰকে মই নজনা কথা এটা কেনেকৈ কওঁ স্বৰ্গদেউ ঈশ্বৰ? নাজানো নাজানো নাজানো, কেৱল নাজানো। নিজৰ মানুহটো কলৈ গৈছে তাক নাজানো, তেন্তে তই জান কি? আই জয়মতী, কিবা জানা যদি কৈ দিয়া। আই কি কৰিবা? আই কি কৰিবা? তোমাৰ ভাগ্যত এনেদৰেই লিখা আছিল। আই চাওদাং বৰুৱা, দেউতা ঈশ্বৰ, এই গৰ্বিত নাৰীক উটাহললৈ নি বন্দী কৰি থোৱা আৰু যিকোনো শাস্তি দি হলেও এই মুখৰ পৰা গৰা পানী বাতৰি উলিয়াবই লাগিব। কৈ জয়মতী, কৈ দে তোৰ গিৰিয়েৰা কলৈ গ'ল? জয়মতী, তুমি আমাক ধৈৰ্য পৰীক্ষা কৰিব নালাগে। এই মুহূৰ্ততে আমাক গদাপানীৰ বাতৰি লাগে। ক জয়মতী, গদাপানীক ক'ত পলুৱাই ৰাখিছ? ক জয়মতী, গদাপানীক ক'ত পলুৱাই ৰাখিছ? নকওঁ, আই মই জানিলেও নকওঁ। আই জয়মতী, কিবা এটা কোৱা। আই কিবা এটা কোৱা। তোমাক এনেদৰে দেখি মোৰ বৰ কষ্ট হৈছে। আই আৰু তোমাক এনেদৰে দেখি মই বৰ কষ্ট পাইছো। আই
বৰ কষ্ট পাইছো। কি তোৰ মুখৰ মাত এতিয়াও ওলোৱা নাই? কৈ দে জয়মতী, তোৰ গিৰিৰাক কৈ পলুৱাই পঠালি? মই নকওঁ স্বৰ্গদেৱ ঈশ্বৰ, মোক মাৰি পেলালেও নকওঁ। সামান্য নাৰীৰ ইমান হাক চাওদাং কৰোৱা, এই কুটাশালালৈ নি বন্দী কৰি থোৱা। ভাল স্বৰ্গদেৱ ঈশ্বৰ। বল জয়মতী। ডাঙৰীয়াসকল, স্বৰ্গদেউ। আজিলৈ বৰচৰা ভংগ কৰা হওক। ভাল স্বৰ্গদেউ। জোৱাই ৰাজা কেৱল নামতহে ৰাজা, মং দং চুঙৰ খামৰ আচল ৰাজা মই লালু খোলা বৰ ফুকন। এই সিংহাসনৰ বাবে মই কত কষ্ট কৰিছো। নাই আৰু নকৰো। মই কাকো দয়া নকৰো। মই কাকো ক্ষমা নকৰো। ৰজাৰ হতুৱাই মই সকলোকে ঘটাম। আৰু 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 তাৰ পাছত এই আহোম ৰাজ্যৰ বিশাল আহোম ৰাজ্যৰ মই ৰজা হম। মই ৰজা হম। সকলোৱে মোক স্বৰ্গদেউ বুলি মাতিব। লালু খোলা স্বৰ্গদেউ।